আসসালামু আলাইকুম। হেল্ল' ভিউৱাৰ্ছ, ৱেলকাম টু মাই ইউটিউব চেনেল। আপোনালোক সবকে মোৰ চেনেলৰ পৰা ঈদ মুবাৰক জনাইছোঁ। আশা কৰোঁ আপোনালোক সবেই ভালে আছে। তো ঈদ সম্পৰ্কে আপোনালোকক মই ইয়াৰ ক'বলৈ গৈছোঁ। তো ঈদ মানে হৈছে খুশি, ইয়া আনন্দ। তো ঈদৰ দিনাখন আমি আনন্দ কৰিব লাগে। আনন্দ করার কারণে আল্লাহ তাআলা দুটা দিনই আমাক দিছে, এটা হচ্ছে ঈদ উল ফিতর আর একটা হচ্ছে ঈদ উল জুহা। তো আমার ঈদখন আনন্দদায়ক হবার কারণে এটা হাদিস আমার জিন্দগিত জরুরি হব লাগিব। এই হাদিসটি হয়েছে হুজুর সাল্লাল্লাহু আলাইহি সাল্লাম, যার হারাং হয় হুজুর সাল্লাল্লাহু আলাইহি সাল্লাম হযরত আনাস রাদিয়াল্লাহু তাআলা আনহু কৈছিল, হে আনাস, তোমাৰ অন্তৰখন ৰাতিপুৱাৰ পৰা গধূলিলৈকে মানুহৰ কাৰণে সাফ ৰাখিবা। অৰ্থাৎ যিমান মানুহে তোমাক দুৰ্ব্যৱহাৰ কৰিছে, তোমাৰ লগত বা কিবা কিবি কৰিছে, সবকে তুমি মাফ কৰি দিয়া। এইটো মোৰ সুন্নত হয়। সেইকাৰণে প্ৰথমতে আমি যাতে সবকে ক্ষমা কৰি দিওঁ, সবৰ কাৰণে আমাৰ দিলখন যাতে চাফ চিকুণ ৰাখোঁ। তাৰপিছত মানুহৰ লগত আমাৰ যিবোৰ আত্মীয় মানুহ আছে, মানে সবৰে যাতে খবৰ লওঁ আৰু এনেকুৱা ব্যৱহাৰ নকৰোঁ যে যিবোৰ ব্যৱহাৰৰ দ্বাৰা সিহঁতৰ অন্তৰত আঘাত পায়। সবৰ সৈতে আমি মিঠা আচৰণ কৰিব লাগে। যাৰ যি আত্মীয় মানুহ মানে কিবা কাৰণে ঝগড়া ফাসাদ হৈ গৈছিলে, তাৰো যাতে আমি খবৰ লওঁ, যাতে কোনো পধ্যেই বাকী নাথাকে। সবৰে যাতে আমি অন্তত খবৰ লওঁ, আৰু যিবোৰ গাঁৱৰ দুখীয়া মানুহ আছে সিহঁতৰো খবৰ লওঁ। তো এইবোৰ কৰিলে ইনশাআল্লাহ আশা কৰা যায় আমাৰ ঈদৰ যিবোৰ বৰকত আছে সেইবোৰ আল্লাহ তাআলা আমাক দিব। আল্লাহ তাআলা আমাক সবকে ঈদৰ বরকত হাসিল করার তৌফিক দান করো। আমিন। कायनाम गम पर हुआ है, हम पे अल्लाह की ये अता है। ईद का हमको तोहफा मिला है, ईद का हमको तोहफा मिला है। हर मुसलमान यही कह रहा है, ईद का हमको तोहफा